हेलो दोस्तों আপোনালোকৰ চেনেল অনলাইন টেকনিক্যাল আসামলৈ আপোনালোকক স্বাগতম জনাইছো আজি আমি শিকিম যে Apdcl তৰফৰ পৰা আমাক মোবাইল নম্বৰ ভেৰিফাই কৰিবলৈ কৈ আছে আমি Apdcl ৱেবছাইটত গৈ কেনেকৈ মোবাইল নম্বৰ ভেৰিফাই কৰিব পাৰোঁ তাৰ বিষয়ে জানিম গতিকে ভিডিওটো শেষলৈকে চাব skip নকৰিব ভাল লাগে যদি ভিডিওটো ভাল লাগে যদি লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব কৰি ল'ব পাৰে মই ডেস্কটপত কৰিছো আপুনি Google Chrome টো ওপেন কৰি ল'ব আৰু সাৰ্চ বাৰত টাইপ কৰিব Apdcl আৰু এন্টাৰ কৰিব Assam dristbution company private limited official link হয়তো সেই স্ক্ৰিনত পঠাই ৱেবছাইটত পাই যাম আমি প্ৰথমতে আৰু এই প্ৰথম লিংকটোত আমি ক্লিক কৰিব লাগিব এটা নতুন পেজ খোল খাব আমি এটা নতুন পেজ পামহি নেট বহুত প্ৰবলেম দি আছে আৰু আমি পেজটো স্ক্ৰল কৰিলে দেখা পাম যে ইয়াত এটা অপচন আছে সেইটো হৈছে register and verify mobile number আকৌ কৈ দিছো সেই অপচনটো আছে register verify your mobile number আপুনি ইয়াত এই অপচনটোত ক্লিক কৰি দিয়ক আৰু আমি এটা নতুন পেজত উপস্থিত হ'ম এতিয়া ইয়াত search of consumer আপোনাৰ consumer নাম্বাৰটো এন্টাৰ কৰি দিব consumer number bill খনতে পাই যাব আপোনাৰ ঘৰৰ যোনখন বিল আহে লাইটৰ বিল কাৰেন্টৰ বিল সেইখনতে পাই যাব মই মোৰ consumer নাম্বাৰটো টাইপ কৰি দিছো আমাৰ একটো consumer নাম্বাৰ আৰু ইয়াত সাৰ্চ কৰি দিব আৰু সাৰ্চ কৰি দিলে কনজিউমাৰ যোনখিনি ডিটেইলছ হয় সেইখিনি ডিটেইলছ আপোনাক শো কৰিব আৰু ইয়াতে এটা অপচন আছে মোবাইল নাম্বাৰ ভেৰিফাই এণ্ড এডিট আপুনি মোবাইল নাম্বাৰ এণ্ড ভেৰিফাই এডিটত ক্লিক কৰিব আৰু আপোনাৰ
যোনটো ঘৰৰ নাম্বাৰ ওই ঘৰৰ নাম্বাৰটো এন্টাৰ কৰিব ফোন নাম্বাৰ এন্টাৰ কৰিব মই এন্টাৰ কৰি দিছো আপুনি প্ৰথমে আপুনি স্ক্ৰিন খোলাব আৰু দেখিবলৈ পাব যেন আপুনি ইয়াত দেখিবলৈ পাব এটা মোবাইল নাম্বাৰ অপচন আছে এই অপচনটোত ক্লিক কৰিব লাগিব আপুনি প্ৰথমতে এডিটত ক্লিক কৰিব লাগিব আৰু ইয়াত ক্লিক কৰিব লাগিব আপুনি তেতিয়া ফোন নাম্বাৰ টাইপ কৰিব লাগিব 95310610 আপোনাৰ ফোন নাম্বাৰ টাইপ কৰিব আৰু ভেৰিফাইড ক্লিক কৰিব আপোনাৰ মোবাইল নম্বৰত এটা ওটিপি যাব সেই ওটিপিটো আমি ইয়াত টাইপ কৰিব লাগিব মোৰ তাত আহি গৈছে ওটিপি মই টাইপ কৰিছো আৰু সাবমিট কৰিছো আপোনাৰ মোবাইল নম্বৰ সাবমিট হৈ যাব ওটিপি জেনেৰেট হোৱাৰ পিছত এটা দেখিবলৈ পাইছে your mobile number has been successfully updated এক নিলি না হুপাবলে মুটাবলে নিলি নাই না লৈ যা হুপা মুটাই আন আৰু ইয়াৰ পিছত আপুনি ৰিসিপ্টখন প্ৰিন্ট কৰি থব পাৰে নহবা মই সেভ কৰি থওঁ বৰ্তমান মই ৰিসিপ্টখন সেভ কৰি থৈছো মই সেভ কৰি থৈছো আপোনালোকে প্ৰিন্ট কৰা যে প্ৰিন্ট কৰি ল'ব পাৰে আৰু মোবাইল নম্বৰ আপডেট হৈছে নে চাবলৈ আপুনি ক্লিক কৰিব ক্লিক হিয়াৰত ক্লিক কৰিব আকৌ নিউ পেজত ওপেন হ'ব গতিকে ভিডিওটো ইমানেই ভাল লাগে যদি ভিডিওটো কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিব আৰু লাইক শেয়াৰ কৰিবলৈ পাহৰি নাযাব ধন্যবাদ গুড বাই